কবিতাৰ শিৰোনাম হৃদয়, কথা উৎপল কলিতা, আবৃত্তি বন্দিতা ৰাজবংশী। এখন হৃদয় লাগে য'ত সময়বোৰ সেই হৃদয়ৰ কাষেদি কুপুতি হাঁহি এটি মাৰি গুচি যায়। মোৰ সেমেকা চকুহালি আকৌ তিয়াব নিবিচাৰোঁ পুনৰ কেতিয়াও। সেইবাবেই মৰমেৰে উপচি থকা সান্নিধ্যৰ দুখৰে হাত লাগে, য'ত মোৰ মৰম ভাল পোৱাবোৰ তাতেই গুজি দিব পাৰোঁ। সূৰ্য উদয়ৰ পৰা অস্ত যোৱা বেলিতেও জানে কিজানি তোমাৰ উশাহতে যি মোৰ প্ৰতিটো উশাহ আছে। নিৰৱধি নৈ তোকবোৰ ঠেলি নি বহু দূৰত পেলাই দিলেগৈ। ভয়ৰ শংকা যে আৰু একেবাৰেই নাই। সেইবাবেই তোমাৰ বেয়া লগাবোৰ মোক নালাগে। যদি পাৰা মোক তোমাৰ ভাল লগাবোৰকে দিয়া। দাৱাগ্নিৰ দৰে জ্বলি থকা দাৱানলবোৰো মোক আৰু নেলাগে। যি মাথো জ্বলিয়েই থাকে, মোক মাত্ৰ এটি নিস্বাৰ্থ হাঁহি উপহাৰ লাগে। হয়তো সেই হাঁহিতেই মই যুগ যুগান্তৰলৈ সুখী হ'ম। হাজাৰ অভাৱকো পাহৰি যাম। আজীৱন তোমাৰ মোৰেই ভালপোৱাৰ এক ব্যতিক্ৰম বাটত।